Railway Recruitment Board RRB Assistant Loco Pilot ALP Recruitment 2025 ফালৰ পৰা যি অলপ দিন আগতে 18799টা পোষ্টৰ কাৰণে এপ্লাই হৈছিলে তাৰ বৰ্তমান আপোনালোকৰ ফাৰ্ষ্ট ষ্টেজৰ যোনটো এক্সাম হয় সেই এক্সামটো হৈ গ'ল আৰু আজি 1 অক্টোবৰত আপোনালোকৰ ইয়াৰ ফাৰ্ষ্ট ষ্টেজৰ এক্সামৰ ৰিজাল্টটো আহিছে আৰু যদি আপোনালোকৰ ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ড RRB ফালৰ পৰা অহা এছিষ্টেণ্ট লোকো পাইলট ALP এই 18799টা পোষ্টৰ কাৰণে এপ্লাই কৰিছিলে আৰু আপুনি যদি ফাৰ্ষ্ট ষ্টেজৰ যোনটো CBD এক্সাম হয় CBD এক্সামটো যদি আপুনি দিছিলে বৰ্তমান আপুনি নিজৰ ৰিজাল্টটো চাব পাৰিব আপোনালোকৰ ৰিজাল্টটো প্ৰকাশ পালে 1 অক্টোবৰ আজি আপোনালোকৰ RRB ALP ৰিজাল্টটো প্ৰকাশ পাইছে টোটেল ভেকেন্সি আছিলে 18799টা আৰু ইয়াৰ আপোনালোকৰ ৰিজাল্টটো চাবলৈ হ'লে ইয়াৰ অফিচিয়েল ৱেবছাইটটো হৈছে www.rrbcdg.gov.in এইটো ইয়াৰ অফিচিয়েল ৱেবছাইট আৰু এই ৱেবছাইটটোতে গৈ আপোনালোকে ৰিজাল্টটো চাব পাৰিব মই ৱেবছাইটটো আকৌ এবাৰ কৈ দিছোঁ www.rrbcdg.gov.in এইটো ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ড RRB ALP অফিচিয়েল ৱেবছাইট আৰু এই অফিচিয়েল ৱেবছাইটটোতে গৈ আপুনি বৰ্তমান 18799টা এছিষ্টেণ্ট লোকো পাইলটৰ ৰিজাল্টটো চাব পাৰিব আৰু ইয়াৰ আপোনালোকৰ যোনটো ছেকেণ্ড ষ্টেজৰ এক্সাম হয় ছেকেণ্ড ষ্টেজৰ এক্সামটো হ'ব 25ৰ পৰা 29 নৱেম্বৰত আপোনালোকৰ ছেকেণ্ড ষ্টেজৰ এক্সামটো হ'ব আৰু সিলেকশ্যন প্ৰচেছটো RRB এছিষ্টেণ্ট লোকো পাইলটৰ এনেকুৱা ধৰণৰ প্ৰথম আপোনালোকৰ ফাৰ্ষ্ট ষ্টেজ CBD এক্সাম হয় তাৰপিছত এইটো পাছ কৰাৰ পিছত যোনসকলে পাছ কৰে তেওঁলোকৰ ছেকেণ্ড ষ্টেজ CBD এক্সাম হয় তাৰপিছত আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হয় তাৰপিছত হয় মেডিকেল এক্সামিনেশ্যন আৰু তাৰপিছত আপোনালোকৰ ফাইনেল মেৰিট লিষ্টখন ওলায় আৰু এতিয়া বৰ্তমান আপোনালোকৰ প্ৰথম ফাৰ্ষ্ট ষ্টেজৰ যোনটো CBD এক্সামৰ হয় তাৰ ৰিজাল্টটোৱে আজি প্ৰকাশ পাইছে আৰু আপোনালোকে যদি ৰিজাল্টটো এতিয়ালৈকে চোৱা নাই www.rrbcdg.gov.in এই ৱেবছাইটটোত গৈ আপুনি নিজৰ ৰিজাল্টটো চাই ল'ব পাৰিব আৰু এই ৰিজাল্টটোৰ পিছতে আপোনালোকৰ ছেকেণ্ড 25 আৰু 29 তাৰিখে হ'ব ছেকেণ্ড ষ্টেজৰ এক্সাম তাৰপিছত হ'ব ডকুমেণ্টছ ভেৰিফিকেশ্যন তাৰপিছত হ'ব ফাইনেল আপোনালোকৰ মেডিকেল টেষ্ট